তাৰামা সেউজীয়া তাৰামা অৰ্থাৎ প্ৰকৃতি। সেউজীয়া তাৰামা হৈছে তিব্বতৰ দেৱী। তাৰামাৰ 21টা ৰূপ দেখিবলৈ পোৱা যায়। আজি আমি প্ৰতিবেদন যোগে জনাম সেউজীয়া তাৰামাৰ বিষয়ে। সেউজীয়া তাৰামাৰ মন্ত্ৰ হৈছে এক অত্যন্ত শক্তিশালী মন্ত্ৰ। সেউজীয়া তাৰামাৰ মন্ত্ৰ জপ বা শ্ৰৱণ মাত্ৰকে আপুনি আপোনাৰ জীৱনত তাৰামাৰ প্ৰভাৱ দেখিবলৈ পাব। তিব্বতৰ ধৰ্মগুৰুৰ অনুসৰি এই মন্ত্ৰই মানৱ শৰীৰক আৰোগ্য প্ৰদান কৰে। আজি আমি জনাম সেউজীয়া তাৰামাৰ প্ৰতীকী অৰ্থ কি। সেউজীয়া তাৰামাই গভীৰ মমতাক বুজায়। সেউজীয়া অৰ্থাৎ প্ৰকৃতি। আমি তাৰামাক কৰা প্ৰাৰ্থনা বতাহৰ বেগেৰে মাৰ ওচৰলৈ যায়। আমি তাৰামাক কৰা প্ৰাৰ্থনা বতাহৰ বেগেৰে মাৰ কাণলৈ যায়। মাৰ বাওঁ ভৰিখনে বিৰোধী আৱেগ আৰু ত্যাগক প্ৰতিনিধিত্ব কৰে আৰু মাৰ সোঁভৰিখনে ইংগিত দিয়ে মাই নিজৰ ভক্তসকলৰ সহায়ৰ বাবে সদায় থিয় হ'বলৈ সাজু আছে। মাৰ সোঁ হাতখনে উদাৰতাৰ ইংগিত দিয়ে। মাৰ বাওঁ হাতখনে আশ্ৰয়ৰ ইংগিত দিয়ে। মাৰ বাওঁ হাতখনক হৃদয় হিচাপে ধৰি ৰখা হৈছে। তাৰামাৰ ৰূপ আৰু সৌন্দৰ্যই প্ৰকাশ কৰে যে মাই সকলো বুদ্ধৰ মাতৃ আৰু সকলো সত্তাৰ প্ৰতি মাৰ মমতা অবিৰতভাৱে বৈ আছে। তাৰামাই পিন্ধা অলংকাৰে মাৰ নিপুণ গুণ আৰু কাৰ্যকলাপৰ সাক্ষী দিয়ে। পদুম হৈছে বিশুদ্ধতা আৰু শক্তিৰ প্ৰতীক।